নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি বহুতৰে প্ৰিয় থালি এখন বনাম। সেই থালিখনতনো কি কি থাকিব আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু মোৰ ভিডিওবোৰ আপোনালোকে চাব আৰু ভাল পাই যদি প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰি দিব। তেনেহলে বনাও আহক। এয়া মই জহা চাউল আৰু মচুৰ দালি লৈছো। মিক্স সবজি বনাম যেহেতু সেই কাৰণে সবজিখিনি কাটি লৈছো। ঘৰত যিখিনি পাচলি আছে গোটেইখিনি দি দিছো আৰু এয়া বিলাহী কাটিছো মই এখন বিলাহীৰ টক বনাম। এয়া তেলত শুকান জলকীয়া, পাঁচফোৰণ, তেজপাত দি দিলো। পিঁয়াজ দিছো। এতিয়া মচুৰ দালি জহা চাউলখিনি দি দিম। মই চাউল অকণমান লৈছো। মই চাউল অলপ লৈছো, মচুৰ দালিৰ পৰিমাণটো বেছিকৈ লৈছো। এতিয়া মই জিৰা গুড়ি, ধনিয়া গুড়ি, নিমখ, হালধি দি দিলো। এতিয়া কেৰাহীত পিঁয়াজ দি পাচলিখিনি দি দিম। ইয়াতো জিৰা গুড়ি, ধনিয়া গুড়ি, আদা নহৰু পেষ্ট অকণমান দি দিছো। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি থাকিম। এতিয়া মই এইখিনি খিচিৰিখিনি ভাজি আছো। তেলত পাঁচফোৰণ দি বিলাহী আৰু জলকীয়া দি দিছো। বিলাহীৰ টক যিহেতু জলকীয়া হ'লে ভাল লাগে খাই। এয়া হৈ গ'ল ভজা। ইয়াত পানী দি দিম। 4টামান হুইছেল লগাম। তাৰপাছত আমাৰ খিচিৰি ৰেডি হৈ যাব। এয়া বিলাহী টকখিনিও হৈ গ'ল। এয়া চবজিও হৈ যাব আৰু এয়া হৈ গ'ল চবজি। এয়া আমাৰ খিচিৰিখিনিও ৰেডি হৈ গ'ল ধুনীয়াকৈ। আজি মোৰ এয়াই থালি আছিলে। মই খিচিৰি বনাইছো, লগত আছে মিক্স চবজি, আমৰ আচাৰ আৰু বিলাহীৰ টক। আপোনালোকৰ দেখি বাৰু খাব মন গৈছে নে? এই থালিখনত আৰু কিবা এটা প্ৰয়োজন আছিল বুলি আপোনালোকে ভাবেনে? কিবা এটা আৰু যোগ কৰিলে কিজানি আকৌ থালিখন বেছি ধুনীয়া হৈ পৰিব। এই থালিখনত মই অন্য একো নাই, পাপৰ এড কৰিছো। এতিয়া এই থালিখন সম্পূৰ্ণভাৱে ধুনীয়া হৈছে। তেনেহলে আজিলৈ আহো, আকৌ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই।